আজি অসম বিধানসভাত মই এটা ষ্টাৰ কুৱেশ্যন পাইছিলোঁ মৌখিক প্ৰশ্ন যদিও প্ৰশ্নটো সুধিবলৈ সময় নাপালোঁ সেই প্ৰশ্নটোত মই সুধিছিলোঁ যে আচলতে অসমত মহিলাসকলৰ মাইক্ৰ' ফাইনেন্সত সৰ্বমুঠ ঋণ কিমান আছে আমাক অসম চৰকাৰে জনাইছে বিত্তমন্ত্ৰী মহোদয়ে জনাইছে যে আজিৰ দিনটোত তেখেতে জনাইছে যে 31 মাৰ্চ 2021 পৰ্যন্ত অসমত মাইক্ৰ' ফাইনেন্সত মহিলাসকলৰ সৰ্বমুঠ ঋণৰ পৰিমাণ হ'ল 12,500 কোটি টকা মোৰ দ্বিতীয় প্ৰশ্নটো আছিলে যে চৰকাৰে ঋণ ৰেহাই দিম বুলি যে কৈছিলে এতিয়ালৈকে কিমান ঋণ ৰেহাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিলে তো বিত্তমন্ত্ৰী মহোদয়ে জনাইছে যে যি 12,500 কোটি টকাৰ ঋণ মহিলাসকলে লৈছিলে তাৰ ভিতৰত 1599 কোটি 16,59,592 টকাৰ ঋণ ৰেহাই দিয়া হৈছে বা উদগনি দিয়া হৈছে মই ৰিপিট কৰি দিছোঁ 31 মাৰ্চ 2021 পৰ্যন্ত অসমৰ মহিলাসকলৰ মাইক্ৰ' ফাইনেন্সত সৰ্বমুঠ ঋণৰ পৰিমাণ আছিলে 12,500 কোটি টকা আৰু অসম চৰকাৰে আজিৰ দিনটোলৈকে সেই ঋণ মাফ কৰি দিছে বা ঋণ উদগনি হিচাপে দিছে ধাৰটো মাৰি দিছে এতিয়ালৈকে 1,599 কোটি টকা তাৰমানে ধাৰ মাৰিম বুলি কৈছিলে 12,500 কোটি টকা আপোনালোকৰ নিশ্চয় মনত আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিঞৰি কি কৈছিলে নিৰ্বাচনী সভাসমূহত চিঞৰি কৈছিলে যে আইসকল আপোনালোকে যি মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছে এই ঋণ আপোনালোকে ঘূৰাব নালাগে এই ঋণ আপোনালোকে মাৰিব নালাগে এই ঋণ মৰাৰ দায়িত্ব এতিয়াৰ পৰা আমাৰ কৈছিলেনে অসমৰ প্ৰত্যেকগৰাকী মহিলাৰ নিশ্চয় মনত আছে প্ৰত্যেকজন সচেতন মানুহৰ নিশ্চয় মনত আছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে তেওঁলোকৰ 12,500 কোটি টকাৰ ঋণ তেওঁ সমুদায় 12,500 কোটি টকা বুলিয়ে মুখ্যমন্ত্ৰীয়ে কৈছিলে আৰু সেই সমুদায় ঋণ তেওঁ মাৰি দিম বুলি কৈছিলে আৰু 1 টকাও মহিলাসকলে ঋণ মাৰিব নালাগে বুলি কৈছিলে কিন্তু এতিয়ালৈকে ঋণ তেওঁ পৰিশোধ কৰিলে 1,599 কোটি টকা আৰু এই সংখ্যাটো হ'ল মুঠ ঋণৰ 12.79% অৰ্থাৎ প্ৰায় 13% ঋণহে এতিয়ালৈকে মাৰি দিছে অৰ্থাৎ বিজেপি চৰকাৰে এতিয়ালৈকে 13% প্ৰতিশ্ৰুতিহে ৰক্ষা কৰিছে মহিলাসকলক দিয়া মাইক্ৰ' ফাইনেন্সৰ ঋণ মাৰি দিয়াৰ যি প্ৰতিশ্ৰুতি আছিলে তাৰ মাত্ৰ 13% ঋণহে তেওঁ মুখ্যমন্ত্ৰীয়ে বা বিজেপি চৰকাৰে এতিয়ালৈকে পূৰণ কৰিছে মই এটা প্ৰশ্ন সুধিছিলোঁ যে মাইক্ৰ' ফাইনেন্স সম্পৰ্কীয় অসম চৰকাৰৰ যিখন এক্ট আছে দ্য আছাম মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যন ৰেগুলেশ্যন অফ মানি লেণ্ডিং এক্ট 2020 এইখনৰ মূল কথাটোনো কি আৰু এখন কিয় কাৰ্যকৰী নকৰে তাৰমানে এই মানি লেণ্ডিং এক্টখনৰ জৰিয়তে মাইক্ৰ' ফাইনেন্স কোম্পানীবিলাকে মহিলাসকলক যাতে ঋণ আদায় কৰাৰ ক্ষেত্ৰত যাতে কোনো অসুবিধা দিব নোৱাৰে তাৰ কাৰণে এই আইনখন তৈয়াৰ কৰি কাৰ্যত এনেকুৱা ব্যৱস্থা কৰা হৈছিলে যে মহিলাসকলে আচলতে ঋণ যদি নামাৰেও তেতিয়াহ'লেও মহিলাসকলক কোনো অসুবিধাত পেলাব নোৱাৰে কিন্তু দুৰ্ভাগ্যৰ কথা মোৰ সন্দেহ যে বিজেপি চৰকাৰে এই বেংকবিলাকৰ পৰা ইলেকশ্যনৰ সময়ত টকা লৈছিলে এইটো মোৰ সন্দেহ মই অভিযোগ কৰিছোঁ ৰাইজৰ দলৰ অভিযোগ যে বিজেপি চৰকাৰে চাগে মাইক্ৰ' ফাইনেন্স কোম্পানীবিলাকৰ পৰা বহুত ডনেশ্যন লৈছিলে দান বৰঙণি লৈছিলে যাৰ কাৰণে এই একখন তেওঁলোকে কাৰ্যকৰী নকৰি এই একখন কাৰ্যকৰী কৰি দিলে মহিলাবিলাকে ধাৰ নামাৰিলেও মাইক্ৰ' ফাইনেন্স কোম্পানীবিলাকে একো অসুবিধা কৰিব নোৱাৰে কিন্তু এখন কাৰ্যকৰী নকৰে কেলে কাৰণ বোধহয় ইলেকশ্যনৰ সময়ত বিজেপি দলে এওঁলোকৰ পৰা ডনেশ্যন চান্দা লৈছিলে আৰু চান্দা লৈ তেওঁলোকক এই ঋণবিলাকৰ এই পইচাবিলাক তেওঁলোকক দিয়াৰ চাগে প্ৰতিশ্ৰুতি আছিলে চাগে মোৰ এইটো অভিযোগ গতিকে যাৰ ফলস্বৰূপে আমি দেখিবলৈ পালোঁ
যে চৰকাৰে আজিৰ দিনটোত দ্য আছাম মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যন ৰেগুলেশ্যন অফ মানি লেণ্ডিং এক্ট 2020 এইখন কাৰ্যকৰী নকৰি মাত্ৰ 12.79% ঋণ এতিয়ালৈকে উদগনি হিচাপে ঘূৰাই দিছে আৰু বাকী আটাইবিলাক মহিলাসকলৰ গাত বোজা জাপি দি আছে। গতিকে এই মুহূৰ্তত মই 100% ঋণ ৰেহাই দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আৰু অসমৰ মহিলাসকলকো আহ্বান জনাইছোঁ, চৰকাৰৰ বিৰুদ্ধে থিয় হ'ব লাগে, চৰকাৰক কৈ দিব লাগে, মুখ্যমন্ত্ৰীক জনাই দিব লাগে যে মুখ্যমন্ত্ৰীয়ে সমুদায় ঋণ মাৰি দিম বুলি কৈছিলে, গতিকে এতিয়া মাৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই দায়িত্ব মুখ্যমন্ত্ৰীৰ, এই দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ আৰু এই দায়িত্বৰ পৰা মুখ্যমন্ত্ৰীয়ে কেতিয়াও পলাই সাৰিব নোৱাৰে। দিগন্ত কলিতাই আপোনাৰ ল'ৰা ইংৰাজী মিডিয়ামত দিল্লীত পঢ়া বুলি কৈছে আৰু একেখন প্ৰাইভেটত জব দি কৈছে, গতিকে আপুনি মাধ্যম ভিতৰকৰ কথা কৈ এখন নাটক কৰে মানে আপোনালোকে ৰাইজক খাব পাৰে। আপোনাৰ নিজৰ ল'ৰা ইংৰাজী মিডিয়ামৰ পৰা গতিকে আপোনাৰ ল'ৰা অসমীয়া মিডিয়ামত আগতে দিয়ক, তাৰ পিছত এই কথা ক'ব। মোৰ ল'ৰাৰ নাম নচিকেতা। মোৰ ল'ৰা নচিকেতাই নাৰ্চাৰীৰ পৰা মানে একেবাৰে প্ৰাক প্ৰাথমিকৰ পৰা ক্লাছ 10লৈকে অসম জাতীয় বিদ্যালয়ত পঢ়িছিল, নুনমাটিত। অসম জাতীয় বিদ্যালয় নুনমাটিত পঢ়িছিলে। ক্লাছ 10ত যেতিয়া মেট্ৰিক পাছ কৰিলে এতিয়া সি দিল্লীত পঢ়িবলৈ গৈছে। অৰ্থাৎ মোৰ ল'ৰাক মই গৰ্বৰে সৈতে ক'ব পাৰোঁ যে অসমৰ বেছিভাগ ৰাজনীতিকে বা বেছিভাগ বুদ্ধিজীৱীয়ে নিজৰ ল'ৰা ছোৱালীক যি সময়ত ইংৰাজী মিডিয়ামত পঢ়ায় সেই সময়ত সকলো প্ৰতিকূল পৰিৱেশক প্ৰত্যাহ্বান জনাই আমি আমাৰ ল'ৰা ছোৱালীক আমাৰ সামৰ্থ্য থকাৰ পাছতো অসমীয়া মাধ্যমত ক্লাছ 10লৈকে 10ম শ্ৰেণীলৈকে পঢ়াইছিলোঁ। আৰু 10ম শ্ৰেণীলৈকে পঢ়োৱাৰ পাছত মোৰ ল'ৰাক এতিয়া ক্লাছ 11ত দিল্লীত পঢ়াবলৈ মই পঠিয়াইছোঁ। এইটোত কিবা আপত্তি থাকিবলগীয়া কথা আছে নেকি? আমি কৈছোঁ যে ছেকেণ্ডেৰী এডুকেশ্যন, আমি কৈছোঁ যে প্ৰাথমিক শিক্ষা আমি কৈছোঁ যে মাতৃভাষাত হ'ব লাগে, মাধ্যমিক শিক্ষা ক্লাছ 10লৈকে মাতৃভাষাত হ'ব লাগে। এইটো যুক্তিসন্মত হয়নে নহয়? এই কথা নিউ এডুকেশ্যন পলিচি 2020 কৈছে। এই কথা প্ৰফেচাৰ ডক্টৰ যশপাল কমিটিয়ে কৈছে অতি স্পষ্ট ভাষাত। এই কথা কোঠাৰী আয়োগেও কৈছে। নেশ্যনেল এডুকেশ্যন পলিচি যিমানবিলাকে বনাইছে সকলোৱে কৈছে যে মাতৃভাষাই হ'ল ছাত্ৰ ছাত্ৰীৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা লাভৰ সৰ্বোত্তম মাধ্যম। এই কথাটোক বদলাবৰ কাৰণে মোৰ ল'ৰা ক্লাছ 11ত দিল্লীলৈ গৈছে, এইটো এটা ইছ্যু হ'ব পাৰে নেকি? দিগন্ত কলিতাৰ ল'ৰা ছোৱালীবিলাকে কোন ক্লাছৰ পৰা পঢ়িছে? হিমন্ত বিশ্ব শৰ্মাৰ ল'ৰা ছোৱালীয়ে, হিমন্ত বিশ্ব শৰ্মাৰ সন্তানে ক'ত পঢ়িছিলে? অসমীয়া মাধ্যমত। মই চেলেঞ্জ কৰি কৈছোঁ, মইতো অসমীয়া মাধ্যমত পঢ়াইছোঁ মোৰ ল'ৰাক, একমাত্ৰ ল'ৰা। আমাৰ সামৰ্থ্যও আছে, আমি পঢ়ুৱাব পাৰোঁ, ইংৰাজী মিডিয়ামত ভাল স্কুলত পঢ়ুৱাব পাৰোঁ, কিন্তু অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ি আছোঁ। অসম জাতীয় বিদ্যালয় নুনমাটিত পঢ়ুৱাইছোঁ, আপোনালোকে সকলোৱে জানে। আৰু বহুতে কয় যে অসমীয়া মাধ্যমত পঢ়ালে ইংৰাজী ক'ব নোৱাৰিব। মোৰ ল'ৰাইটো ফ্লুৱেণ্ট ইংলিছ কয়, স্পষ্ট ৰূপত ইংৰাজী ক'ব পাৰে। প্ৰব্লেমটো ক'ত? প্ৰব্লেমটো হ'ল যে গুণগত শিক্ষা দিব পৰা নাই অসম চৰকাৰে। আৰু বেছিদিন শিক্ষামন্ত্ৰী হৈ আছে হিমন্ত বিশ্ব শৰ্মা, আৰু সেই দক্ষ শিক্ষামন্ত্ৰীজনৰ দিনত অসমৰ শিক্ষা ব্যৱস্থা ভাগি ছিগি শেষ হৈ গৈছে। এইটো লুকুৱাবৰ কাৰণে কয় যে অখিল গগৈ ল'ৰা ইংৰাজী মিডিয়ামত পঢ়িছে। মই কৈছোঁ যে ইংৰাজী মিডিয়ামত পঢ়া নাই, ক্লাছ 10লৈকে পঢ়া নাই। দ্বিতীয় কথাটো হ'ল যে বিদ্যালয়বিলাকৰ আন্তঃগাঁথনি নাই। এখন স্কুলত পানী পৰে। মোৰ সমষ্টিৰ 115খন প্ৰাথমিক বিদ্যালয়ত পানী পৰে। 188খন আছিলে, এতিয়া অলপ কমিছে, আমি টিং লগোৱাৰ ব্যৱস্থা কৰিছোঁ ক'ৰবাত। 115খন LP স্কুলত পানী পৰে, 44খন হাইস্কুলত পানী পৰে। আৰু তাৰ পাছত সেই পানী পৰা স্কুললৈ কোনোবাই পঢ়িবলৈ যাব নে এখন ওচৰতে থকা প্ৰাইভেট ভাল স্কুল এখনত পঢ়িবলৈ যাব? গতিকে গুণগত শিক্ষা দিব পৰা নাই বিজেপি চৰকাৰে, আন্তঃগাঁথনি তৈয়াৰ কৰিব পৰা নাই বিজেপি চৰকাৰে। আৰু তাৰ পাছত এতিয়া অখিল গগৈ ল'ৰাই ক'ত পঢ়িছে এইটোক লৈ বিতৰ্ক কৰি
মই আকৌ কৈছোঁ মোৰ ল'ৰাই অসমীয়া মাধ্যমত পঢ়িছে, গতিকে এই বিতৰ্কত তেওঁলোক জিকিব নোৱাৰিব। 19 তাৰিখে ভাল বিতৰ্ক হ'ব। মই আপোনালোকক এটা কথা ক'ব খোজোঁ, আপোনালোকেও চাগে জানে কিন্তু বেছিকৈ প্ৰচাৰ নহয়, সেইটো হ'ল যে গভৰ্ণমেণ্টখন 100% দেউলীয়া। চৰকাৰ ইমান দেউলীয়া যে মোৰ শিৱসাগৰৰ কাৰণে 1 কোটি টকাৰ ৱৰ্ল্ড হেৰিটেজ চাইটৰ ষ্টাডিৰ কাৰণে দিম বুলি কৈ 1 বছৰ 6 মাহ এতিয়ালৈকে পইচা দিব পৰা নাই। এনেকুৱা চৰকাৰ দেউলীয়া। সেই সময়ত কিন্তু হিমন্ত বিশ্ব শৰ্মাই 24 ঘণ্টাই হেলিকপ্টাৰ ঘূৰি ফুৰে। তেওঁ খেতিত বিয়া খাবৰ কাৰণে হেলিকপ্টাৰ লৈ যায়। তেওঁৰ কেবিনেট বৈঠক পাতিবৰ কাৰণে কোটি কোটি টকা, অলপ দিনৰ আগতে কৈ আছিলে নহয় যে কেবিনেট বৈঠকৰ কাৰণে পইচা আমি খৰচ নকৰোঁ, এইটোতো ৰাজহুৱা ধন, মানুহে ব্যক্তিগতভাৱে খৰচ কৰে। এতিয়াতো এইবাৰ ছাপ্লিমেণ্টাৰী বাজেটত ওলাই গ'ল যে কোকৰাঝাৰত এইবাৰ কেবিনেট বৈঠক পাতিবৰ কাৰণে তেওঁলোকে 1 কোটি টকা আবণ্টন দিছে। এই গোটেই ঘটনাবিলাকে প্ৰমাণ কৰিছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে অসমৰ পুঁজি একদম লুটি পুটি খাইছে। হিমন্ত বিশ্ব শৰ্মাই মানে অসমখনক নিজৰ ঘৰ বুলি ভাবিছে আৰু ইয়াত থকা সকলো টকা তেওঁ ঘৰৰ মানে তহবিলটো বুলি ভাবিছে, ট্ৰেজাৰীটো বুলি ভাবিছে, তেওঁ ঘৰৰ বাকচটো বুলি ভাবিছে আৰু তেওঁ নিজৰ ইচ্ছামতে ৰজাৰ নিচিনাকৈ পইচা খৰচ কৰিবলৈ লৈছে। গতিকে এই মুহূৰ্তত আমি স্পষ্ট ৰূপত ক'ব খুজিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ দেউলীয়া আৰু এই চৰকাৰে এনেকুৱা ধৰণৰ অনাহক খৰচবিলাক বন্ধ কৰিব লাগে। মই শেষত আৰু এটা কথা ক'বলগীয়া আছে, কালি সেইটো থাকি গ'ল সৰুকৈ, মই এইটো কৈ দিছোঁ। সেইটো হ'ল কালি হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীজনে বিধানসভাত অতি স্পষ্ট ভাষাৰে কৈছে যে তেওঁ সমাজবাদক নামানে। অথচ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত মূল লক্ষ্য হিচাপে সমাজবাদৰ কথা কোৱা হৈছে। এইটোৱে প্ৰমাণ কৰিছে যে হিমন্ত বিশ্ব শৰ্মাই ভাৰতবৰ্ষৰ সংবিধানখনকে নামানে। আৰু সেই কথা ক'ত কৈছে? সেই কথা কোনো প্ৰেছ মিটত কোৱা নাই, সেই কথা কোনো ভাষণত বাহিৰৰ মিটিঙত কোৱা নাই, সেই কথা অসম বিধানসভাৰ মজিয়াত কৈছে। এনেকুৱা এজন মুখ্যমন্ত্ৰীক আমি মুখ্যমন্ত্ৰী পাতিলোঁ যি উতনুৱা, যি উচ্ছৃংখল, যি অল্পজ্ঞানী আৰু যি ভাৰতৰ সংবিধানক নামানে, যি ভাৰতৰ সংবিধানৰ আদৰ্শক অগ্ৰাহ্য কৰে আৰু অগ্ৰাহ্য কৰি অহংকাৰী মানুহৰ নিচিনাকৈ তেওঁ কিছুমান কথা ঘোষণা কৰে। তেওঁ কালি কোৱা শুনিছোঁ যে আমি মাৰ্ক্সক নামানো, লেনিনক নামানো। আৰে ভাই, তেওঁৰ নিচিনা মানুহ এজনে মাৰ্ক্স বা লেনিনক যদি মানে তেতিয়াহ'লে মাৰ্ক্স বা লেনিনে ছুইচাইড কৰিব লাগিব, হয়নে নহয় কওক আপোনালোকে? তেওঁৰ সমান সুবিধাবাদী ৰাজনীতিক পৃথিৱীত আছে নেকি? তেওঁৰ সমান দুৰ্নীতিপৰায়ণ ৰাজনীতিক পৃথিৱীত আছে নেকি? তেওঁৰ সমান হিন্দুত্ববাদী অৰ্থাৎ গণতন্ত্ৰত বিশ্বাস নকৰা আৰু ফেচিবাদত বিশ্বাস কৰা কমিউনেল ফেচ কোনোবা আছে নেকি অসমত? কেতিয়াওতো জন্ম হোৱা নাছিলে। সেই মানুহজনে যদি মাৰ্ক্সৰ কথা কয়, পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফিলচফাৰজনৰ কথা যদি কয় আৰু তেওঁৰ আদৰ্শ যদি গ্ৰহণ কৰিলোঁ বুলি কয়, তেতিয়াহ'লে মাৰ্ক্সে ছুইচাইডেই কৰিব লাগিব, হয়নে নহয় কওক? গতিকে মই একদম স্পষ্ট ভাষাত আপোনালোকক এটা কথা কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে একেবাৰে মূৰত ধৰিছে, ক্ষমতাই তেওঁ মূৰত ধৰিছে, তেওঁ একো গম নোপোৱা হৈছে। তেওঁ মানে RSSক তেল মাৰিবৰ কাৰণে, বিজেপিক তেল মাৰিবৰ কাৰণে, নাগপুৰ আৰু দিল্লীক তেল মাৰিবৰ কাৰণে তেওঁ যিকোনো কথা এতিয়া ক'বলৈ সাহস কৰিছে, কাৰণ তেওঁ সকলোকে কিনি পেলাইছোঁ বুলি ভাবিছে। মিডিয়াৰ পৰা আৰম্ভ কৰি সকলোকে কিনি পেলাইছোঁ বুলি ভাবিছে। সেইকাৰণে মই সকলোকে, অসমবাসী ৰাইজক এই মুখ্যমন্ত্ৰীজনৰ পৰা সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ।